ডিব্ৰুগড়ৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ মহিলা বেডমিণ্টন ভেটেৰেন উইং এই দুইটা সংস্থাৰ উদ্যোগতে প্ৰথমবাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চল উমেন্স ভেটেৰেন টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে। আমাৰ মূল উদ্দেশ্য হৈ গ'ল আমি হঠাতে আমি যিখিনি কথা কৈ থাকোঁ আমি যে মহিলা সবলীকৰণ আৰু ফিট ইণ্ডিয়া। এতিয়া ফিট ইণ্ডিয়া যেতিয়া আমি কওঁ, ফিট ইণ্ডিয়া মানে ভাৰতৰ প্ৰতিজন ব্যক্তিয়ে প্ৰতিজন নাগৰিকে ফিট হৈ থাকিব লাগিব। আৰু দ্বিতীয়তে মহিলা সবলীকৰণৰ কথাটো ক'বলৈ যাতে মহিলাই সকলো দিশতে তেওঁলোকৰ যি দক্ষতা তেওঁলোকে প্ৰমাণ কৰিব লাগিব। আৰু তাৰে এখন আমি মঞ্চ দিয়াৰ চেষ্টা কৰিছোঁ, কাৰণ আমি বহু সময়ত দেখোঁ বহু ভাল খেলুৱৈ যেতিয়া তেওঁলোকৰ সাংসাৰিক জীৱনলৈ তেওঁলোক যায়গৈ, তেতিয়া তেওঁলোকে ইচ্ছা কৰিও এখন মঞ্চ নাপায় খেলিবৰ কাৰণে। আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে খেলে, কিন্তু তেওঁলোকে ইচ্ছা থকা স্বত্তেও তেওঁলোকে খেলিবলৈ মঞ্চ এখন নাপায়। আমি সেইটো কাৰণে আমি এই গোটেই খেলখন পাতিছোঁ। তেওঁলোকৰ যিটো স্পৃহা মনত আছে তেওঁলোকে যাতে খেলিব পাৰে, সেইটো এটা আমাৰ উদ্দেশ্য। আৰু দ্বিতীয়তে মহিলাসকল আজিকালি সকলো দিশতে তেওঁলোকৰ নিজৰ দক্ষতা প্ৰমাণ কৰিছে গোটেই পৃথিৱীতে। আৰু মই ভাবোঁ খেল জগতখনতো তেওঁলোক যেতিয়া ওলাই আহি আজি যি ধৰণে মিজোৰামৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহিছে, কাৰ্বি আংলঙৰ পৰা আহিছে, যোৰহাট, তিনিচুকীয়া বিভিন্ন জিলাৰ পৰা আহিছে, ক'ৰবাত চাগে তেওঁলোক সদায় এটা প্ৰচেষ্টাত আছিলে বা খেলাৰ এটা হেঁপাহ আছিল। আমি ভাবিছোঁ আৰু এই মঞ্চখন দিয়ালৈকে তেওঁলোকে আগ্ৰহী আজি খেলিছে। এটা খুব ধুনীয়া পৰিৱেশ হৈছে। আৰু ভৱিষ্যতে মই ভাবোঁ আৰু মহিলা যিসকলে নাজানিছিলোঁ তেওঁলোক আগবাঢ়ি আহিব। এই দিশটোত আৰু ভৱিষ্যতৰ পৰিকল্পনা কেনেধৰণৰ আছে DDSৰ পৰিকল্পনা আছে। আমি অকল এতিয়া বেডমিণ্টন বুলিয়ে নহয়, আমি ক্ৰমান্বয়ে আমি যদি টেবুল টেনিছ হয়, টেবুল টেনিছত আমি চেষ্টা কৰিম। আৰু এনেও ভেটেৰেন বুলি ক'লে আপোনালোকৰ ধৰক এথলেটিক্সত বা ফুটবলত এনেকুৱা ধৰণৰ খেলি থাকে, কিন্তু বেডমিণ্টন আৰু টেবুল টেনিছ ইনডোৰ গেমছত এনেকৈ আমি বিশেষ পোৱা নাছিলোঁ। সেইকাৰণে আমাৰ এইটো প্ৰথম এটা প্ৰচেষ্টা আমি হাতত লৈছোঁ। আৰু আগলৈ আমি আশা ৰাখিছোঁ আৰু আমি খুব আশাবাদী যে বহুত আমাৰ এই ধৰণৰ খেলুৱৈ আছে যিসকলে বিভিন্ন তেওঁলোকৰ সাংসাৰিক কাৰ্যসূচীৰ কাৰণে হয়তো ওলাই আহিব পৰা নাই, কিন্তু এখন মঞ্চ পালে নিশ্চয়কৈ তেওঁলোকেও জিলাখনক বা ৰাজ্যখনক বা দেশখনক আগবঢ়াই নিব। এটা খুব ভাল পদক্ষেপ ডিব্ৰুগড় ভেটাৰেন ওমেন উইঙৰ দ্বাৰা আয়োজিত আমাৰ যি বেডমিণ্টন 35ৰ পৰা 40 মহিলাৰ কাৰণে ডিব্ৰুগড় নৰ্থ ইষ্টত পোনপ্ৰথমবাৰৰ বাবে ইয়াত অৰ্গেনাইজ হৈছে। মই সমূহ উদ্যোক্তাক বহুত আন্তৰিক তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে এটা ইমান সুন্দৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে মই এগৰাকী মহিলা হিচাপে নথৈ আনন্দিত হৈছোঁ। আৰু তেওঁলোকে যাতে অনাগত দিনবোৰত এনেধৰণৰ বৃহৎ মহিলাসকলৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে মই তেখেতলোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই খেলে আমাৰ যিসকল মহিলা তেওঁলোকৰ যিটো মটো লৈ পেলাই আগবাঢ়িছে, ফিট ইণ্ডিয়া আৰু এম্পাৱাৰমেণ্ট, ওমেন এম্পাৱাৰমেণ্ট, এই গোটেই প্ৰক্ৰিয়াটো যাতে তেওঁলোকে ছাকচেছ হৈছে বুলি আজি মই এগৰাকী মহিলা হিচাপে নিজকে ভাবিছোঁ। গতিকে তেওঁলোকক মই পুনৰবাৰ বহুত ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুত সুখী হৈছোঁ। অসমৰ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আমি আছোঁৱেই, আৰু কাৰ্বি আংলঙৰ পৰা আহিছে, মৰাণৰো আহিছে। আৰু অসমৰ বাহিৰৰ আমাৰ দুখন ৰাজ্যৰ পৰা আহিছে, সেয়া হৈছে অৰুণাচল প্ৰদেশ আৰু মিজোৰাম। প্ৰাইজ মানি হৈছে 1.3 লাখ। আৰু চেম্পিয়নৰ কাৰণে আমি ৰাখিছোঁ 21,000 টকা, আৰু ৰানাৰ্ছ আপৰ কাৰণে 11,000 আৰু ছেমি ফাইনেলিষ্ট দুইটা টীমৰ কাৰণে আমি ৰাখিছোঁ 5,100কৈ।